তো ফাইনেলি মই ৰেডি। হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আকৌ অন্য এটি ভিডিঅ' সৈতে আপোনালোকৰ মাজত মই ডিম্পী। চ' আজি এয়া কি বুলি কয় যে গেট ৰেডি উইথ মি, সেই তাকে বোলো ভিডিঅ' অলপ বনাওঁ। বাকী তেনেকুৱা একো নাই। আজি নামঘৰলৈ যাবলৈ ওলাইছোঁ, ভাদ মাহৰ নাম বুলি বন্তি এগছি জ্বলাই থৈ আহোঁগৈ। বাকী আপোনালোকে গৈছেনে বাৰু নামঘৰলৈ? সেই গৰমত উপায় নাই আৰু এতিয়া গা পা ধুই সন্ধিয়া টাইমত ঘৰত চাকি গছ জ্বলাই এতিয়া নামঘৰলৈ বুলি ওলাইছোঁ। ভাদ মাহটো সঁচাকৈ বৰ এটি সুকীয়া অনুভৱ, বৰ ভাল লাগে। সেয়ে গৰম যিহেতু পাতল কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু বাকী সেয়া কেমেৰা ধৰা মানুহ নাই, নিজে আৰু ফোনটো লৈ বোলো আজি ভিডিঅ'টিকে বনাওঁ। বাকী যি কি নহওক ওলাই লওঁ এতিয়া। আপোনালোকৰ সেইফালে গৰম কেনেকুৱা বাৰু? এইফালে যে ইমান গৰম, আৰু আমাৰ অসমৰ ৱেডাৰটো এনেকুৱা, বৰষুণ দিলে বৰষুণেই দি থাকে নেৰানেপেৰাকৈ, আৰু ৰ'দ দিলেতো ৰ'দেই দি থাকে আৰু সেয়াই। বাকী ব'লক এতিয়া নামঘৰলৈ যাওঁ। এই নামঘৰ আহি পালোহি। আমাৰ ওচৰৰে বাইদেউহঁতৰ লগত আহিছোঁ। তেওঁলোকে প্ৰায় আহিয়ে থাকে এইকেইদিন ভাদ মাহৰ নামত। মোৰহে অহা হোৱা নাছিলে, বিশেষ কিছুমান কামৰ বাবে সময় নিমিলে। সেয়ে আজি বোলো গৈ আহোঁ আৰু এগছি বন্তি আগবঢ়াওঁ। সেই বন্তি গছ জ্বলাব লৈছোঁ। সোনকালে জ্বলাই লওঁ, যিহেতু এতিয়া ভকতসকল আহিলেই নাম নব হৈছে। বাকী সেয়া মনৰ আশাবোৰ পূৰ হওক, আগন্তুক দিনবোৰত ভালদৰে পাৰ হওক, সকলো ঘৰতে শান্তি সমৃদ্ধি বজাই ৰাখক, তাকে সেই বুলি আশা কৰিয়ে বন্তি গছ জ্বলাইছোঁ। আশা কৰোঁ আপোনালোকৰো মনৰ আশাবিলাক সোনকালে পূৰ হওক তাৰে কামনাৰে। বাকী এয়া সেই জ্বলাই লৈছোঁ আৰু মই অহা কিছু পলমেই হ'ল, সেইবাবে সোনকালে কৰিছোঁ আৰু বাকী এইডোখৰ অলপ স্পীড কৰি দিছোঁ আৰু সেৱা ভাগ কৰি লৈছোঁ। এতিয়া আকৌ এইফালে চাহ খাবলৈ মাতিছে। মানে এইকেইদিন সকলোৰে প্ৰত্যেক ওচৰ চুবুৰীয়াই মানে ভাদ মাহৰ প্ৰত্যেকটো দিন শৰাই আগবঢ়ায়। আজি আমাৰ ওচৰৰে এঘৰ বাইদেউহঁতৰ শৰাই 300 মানুহৰ একেলগে শৰাই এখন আগবঢ়াইছে। সেয়া প্ৰথমে চাহ পানী খাই এয়া এতিয়া অলপ নামত বহোঁ। আৰু মানুহ আহিবলৈ বাকীয়ে আছে, ভকতসকল আহিব বাকী আছে, আইসকল আহিবলৈ বাকী আছে। আৰু যিহেতু আজিকালি মানুহবিলাকৰ সময় সুবিধা নিমিলে, সকলোৰে কামৰ মাজত ব্যস্ত, তাকে আৰু আপোনালোকে শুনকচোন এই নাম শেষ হোৱাৰ পাছতে ফটো দুকপিমানো তুলি লৈছোঁ বাইদেউহঁতৰ লগত নিজে। এইফালে নাম ল'লে। কাইলৈ যিসকলে শৰাই আগবঢ়াব সেই সেৱা লৈ লৈছে কাইলৈৰ বাবে। সেৱা দি মেলি প্ৰসাদ বিলাব।
সেইফালে বাম জনাই মাহ প্ৰসাদ মিক্স কৰি আছে এতিয়া মাহ প্ৰসাদ বিলামো বাকী ভাল লাগে এইবিলাক সঁচাকৈ ভাল লাগে বহুত ভাল লাগে সেইফালে মই সেইফালে চাই থাকিলোঁ বাইদেউগৰাকীয়ে ভিডিঅ' কৰিছিলে বাইদেউগৰাকীৰ পৰাই ল'লোঁ এইটো ক্লিপটো মানে সিহঁতৰ লগত আহিলোঁ ভাল লাগে তেওঁলোকে সদায় অহা যোৱা যায় মানে নামঘৰলৈ বুলি আহে এয়া মোৰ প্ৰসাদ ভাগ আহি গ'ল দেই এতিয়া মই খাম আৰু এই প্ৰসাদৰ কাৰণেই আহোঁ ইমান ভাল লাগে খাই এনেকৈ আকৌ ঘৰত মাহ প্ৰসাদ থাকিলেও খাব মন যায় কিন্তু নামঘৰৰ যি বুলি প্ৰসাদ বুলি ক'লে খুব ভাল লাগে এই নাম চাম শেষ হোৱাৰ পাছত চফা কৰিছে সকলোৱে মিলি বাকী আজি সেই পুৰি চব্জি খুৱাইছে যিসকলে শৰাই আগবঢ়াইছিলে বাকী এওঁলোকৰ মানে ভিডিঅ' কৰিছিলে কিন্তু ভইচটো নাহিলে তেওঁলোকক সুধিলোঁ আজি কেনেকুৱা লাগিলে কিন্তু তেওঁলোকৰ ভইচটো নাহিলে বাবে মই বৰ মানে দুখ লাগিছে আৰু তেওঁলোকে ধুনীয়াকৈ কিবা কিবি কৈছিলে বাইদেউহঁতে বাকী দিবহে নোৱাৰিলোঁ এয়া মাহ প্ৰসাদৰ টোপোলা লৈ লৈছে সকলোৱে বাহিৰত ইমান গৰম মই বোলো ভিতৰতে অকণমান দেৰি ৰওঁ ব'লক সেই নামঘৰৰ ভিতৰতে সেই সকলোৱে কথা পাতি আছে আৰু সেই তাকে বোলো মাজতে সোমাওঁ গৈ কথা দুটামান ময়ো পাতোঁ ভাল লাগে সকলো লগ পাওঁ ইয়াতে আৰু আমাৰ পাব্লিক প্লেচবিলাকতে লগ পোৱা হয় সকলো বাকী লুচি পুৰি দিছে বাইদেউসকল খাইছা আমাৰ এগৰাকী ক'লো দুটা বেষ্ট গ'ল এতিয়া আমি থাৰ্ড বেষ্টত বহিছোঁ খাবলৈ ভকতসকলক ভিতৰত দিয়া হ'ল তাৰপিছত আমি ইয়াত খাই মেলি এতিয়া যাওঁ আৰু আজিৰ বাবে এয়া যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি প্ৰায় এতিয়া ৰাতি 10:30মান বাজিলে ঘৰলৈ যাওঁ ইমান গৰম খাই মেলি এতিয়া যাওঁ খাইয়ে খুব খাইছে এইটো ওলালোঁ এতিয়া চ' আজিলৈ আহিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব বিশেষ একো দেখাব পোৱা নাই আজি এটা নামঘৰৰ দিন এটা দেখালোঁ চ' আজিলৈ আহিছোঁ বাই থেংক ইউ